নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰিস্মিতা আপোনালোক স্বাগতম জনাইছোঁ। আৰু মোৰ এইটো ভিডিঅ'ত এইটোৱে দেখুৱাইছোঁ যে মই মেকআপ কিদৰে কৰিছোঁ। এটা চিম্পল পাৰ্টি মেকআপ মই কেনেদৰে কৰিছোঁ সেইটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি মোৰ এইটো ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এতিয়া মই কৰি আছোঁ মেকআপ, এটা চিম্পল মেকআপ। আৰু সাধাৰণতে এনেকুৱা মেকআপ কৰি আপোনালোকে পাৰ্টিত যাব পাৰে বা কেতিয়াবা আপোনালোকে ঘৰত ধৰক সাজি কাচি ফটো উঠিব বিচাৰিছে তেতিয়াও পাৰে। আপোনালোকে যিকোনো এটা উৎসৱ পাৰ্বণ সকলোতে এনেকুৱা ধৰণৰ মেকআপ কৰি যাব পাৰে। বহুত বেছি হেভিও নহয় আৰু বহুত বেছি চিম্পুলো নহয়, দেখিবলৈ ভাল লাগে। এইটো মেকআপ আপোনালোকে শাৰী, মেখেলা চাদৰ, কুৰ্তি সকলোবিলাক ড্ৰেছৰ লগতে কৰিব পাৰে। তেতিয়াহ'লে চাই থাকক। আপোনালোকে দেখিব পাৰিছে মই চকুত কিবা এটা লগোৱা নাই, আৰু সেই বস্তুটোৱে হৈছে আইলেছ। আৰু চকুত মই আইলেছ লগোৱা নাই, সেইবাবে মানে কি এনেকৈয়ে ভিডিঅ'টো কৰি দিছোঁ। আৰু আইলেছ মই অন স্ক্ৰীন লগাব নোৱাৰোঁ, সেইবাবে মই অফ স্ক্ৰীন লগাইছোঁ। সেইবাবে কেইখনমান ফটো মই পিছত আইলেছ লগোৱা আৰু ফুল মেকআপৰ কেইখনমান ফটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে চাওক আৰু চাই পেলাই প্লিজ কমেণ্ট কৰিব নাপাহৰিব।